বন্ধু বান্ধৱীসকল, আপোনালোকলৈ লৈ আহিছোঁ এটি দুখৰ খবৰ। শিৱসাগৰ বিধানসভা সমষ্টিৰ হাঁহচৰাৰ মেধাৱী ছাত্ৰী ঋতুমণি হাজৰিকা আৰু আমাৰ মাজত নাই। দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল ঋতুমণি। চেন্নাইস্থিত এপ'ল' হাস্পতালত দীৰ্ঘদিন ধৰি তেখেতৰ চিকিৎসা চলি আছিল। অলপ সুস্থ হোৱাত তেখেতক ঘৰলৈ লৈ অহা হয়। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত তেখেতক বেজী দিবৰ বাবে নিয়া হৈছিল আৰু যোৱাকালি হঠাৎ তেখেত অসুস্থ হৈ পৰে আৰু চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। ঋতুমণি হাজৰিকা চিকিৎসাৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে সহায়ৰ হাত আগবঢ়াইছিল। লগতে সমগ্ৰ অসমবাসীৰ সহায় সহযোগিতা তথা আশীৰ্বাদ সকলোবোৰ আজি বিফল হ'ল। অৱশেষত সমগ্ৰ অসমবাসীক কন্দুৱাই ঋতুমণি হাজৰিকা চিৰদিনৰ বাবে গুচি গ'ল। অৱশেষত ঋতুমণিৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।